নমস্কাৰ, গুড ইভিনিং। কি কৰিছে? আজি সন্ধিয়া সময়তে ভিডিঅ' এটা কৰিবলৈ ল'লোঁ। এয়া মানে মানুহজনে আনিছে আৰু অকণমান খাচী মাংস আনিলে, তাকে বোলো বনাওঁ। আৰু সেইকাৰণে অকণমান সময় ৰৈ লৈ পেলাই এয়া অকণমান বস্তু পাতিবোৰ কাটি মেলি ৰেডি কৰি আছোঁ, বোলো ভিডিঅ' এটাও বনাওঁ। মই পিঁয়াজ কাটিব নোৱাৰোঁ, গম পাইনে? পিঁয়াজ কাটিলে চকু খুব বেছি পুৰে, কিন্তু এই এটা দুটা কাটো আৰু একো নাই। আপোনালোকক দেখাই যাম, চাব। যদি ভাল হৈছে লাইক এটা কমেণ্ট এটা কৰিব আৰু জনাব যে কেনেকুৱা হৈছে বুলি দেই। মই কিন্তু খাচী মাংস আগতে বনাই পোৱা নাই। আজি সম্ভৱ চাগে 2 বা 3 নম্বৰ দিনহে বনাইছোঁ, বনাই পোৱা নাই। আজি বনাম। পূৰা ধুমধাম মাংস বনাই আছোঁ, জুইত বনাইছোঁ। আৰু জুইৰ সোৱাদটো এনেও সুকীয়া হয়, আৰু এইবোৰ আমি গেছত ইমান আমি নবনাওঁ। আৰু এজন আপ ডাউন চলি আছে মানে মাংস বনোৱাৰ কথা যে। এইয়া জাষ্ট দিছোঁহে আৰু বেছি সময় হোৱা নাই। এই আগতে মায়ে মাংস বনালে যেতিয়া পঢ়িবলৈ দি থয়, তেতিয়া খুব ভোক লাগি থাকে, নহয়নে বাৰু? আমাৰ মাংস বুলি শুনাৰ পৰা ধৰি লৈ এতিয়া অহা যোৱা চলি আছে। দেখিছে নাই? দেখিছে নাই নাজানো, আৰু মই বেক কেমেৰা কৰি দেখাই আছোঁ। আৰু এয়া ফাইনেলি মাংস হৈ গ'ল। দেখিবলৈ ইমান এটা বেয়া হোৱা নাই বাৰু, আৰু খায়ো বেয়া পোৱা নাই, ভালেই লাগিলে। তাৰপাছতে ল'ৰাই বাপেকে এনেকৈ মানে সিহঁতি টেষ্ট কৰিলে। ল'ৰা মুখখন চাওকচোন, টেষ্ট কৰি গোটেই চোলা তোলাৰ পৰা ধৰি লৈ গোটেইখন একদম লেতেৰা কৰি থৈ দিছে। বাৰু আমি খাই লওঁ দেই।